हेलो বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেলটোলৈ আজিৰ আমাৰ ভিডিঅটো আৰম্ভ কৰোঁ আজিৰ ভিডিঅটোত আমি আপোনালোকক ক'ব ওলাইছো সশস্ত্ৰ সীমা বল ৰিক্ৰুটমেন্টৰ বিষয়ে সশস্ত্ৰ সীমা বল মানে SSB লাষ্ট ডেট ইয়াতে যেনেকৈ আপোনালোকে দেখা পাই আছে 19/11/2023 লৈকে আছে যেনেকৈ আপোনালোকক ক'লো মই পোষ্টৰ নেম হ'ল কনষ্টেবল জেনেৰেল ডিউটি ইয়াতে পোষ্ট আছে 272 টা আৰু পে লেভেল হ'ল আপোনাৰ লেভেল 3 21,700 to 69,100 as per the 7 CPC যদি আপোনালোকক কিবা জানিব লগা থাকে তেনেহলে আপোনালোকে এইটো নম্বৰটো সাপোৰ্টৰ কাৰণে আপোনালোকে কিবা জানিব থকা হলে কল বা মেইল কৰিব পাৰে ইয়াতে নেশ্যনেলিটি সিটিজেনশিপ দিয়া আছে ইন্ডিয়া নেপাল আৰু ভুটানৰ এপ্লাই কৰিব পাৰে দেন ইয়াতে এজ লিমিট আপোনাৰ দিয়া আছে ক্যান্ডিডেট মাস্ট বি বিটুইন 18 to 23 ইয়াৰ্স মানে আপোনাৰ 18 পৰা 23 বছৰলৈকে হ'ব লাগিব আৰু এজ ৰিলেক্সেশন ইয়াতে আছে ক্যাটাগৰী ওয়াইজ আপাৰ এজ লিমিট ৰিলেক্সেশন আৰ এজ মেনশন বিলো এজ ৰিলেক্সেশন ইয়াতে আছে জেনাৰেলৰ কাৰণে 5 ইয়াৰ্স OBC MOBC ৰ কাৰণে 5+3 আৰু SC ST ৰ কাৰণে 5+5 আৰু ইয়াতে যেনেকৈ আপোনালোকে দেখা পাই আছে এডুকেশন কোৱালিফিকেশন আপোনাৰ ক্যান্ডিডেট must be 10th pass or equivalent from recognized board or institute মানে আপোনালোকৰ মিনিমাম 10th pass হ'ব লাগিব ইয়াতে আপোনালোকৰ স্পৰ্টছৰ কোৱালিফিকেশন আছে players who have represented in recognized international event representing the country যদি আপোনালোকে নেশনাল বা ইন্টাৰনেশনাল লেভেলত কান্ট্ৰিক ৰিপ্ৰেজেন্ট কৰিছে অথবা যদি আপোনালোকে ষ্টেট বা জুনিয়ৰ লেভেলত খেলিছে নাইবা প্লেয়াৰ্স ৰিপ্ৰেজেন্টেড এট ইউনিভাৰ্সিটি ইন এন ইন্টাৰ ইউনিভাৰ্সিটি কম্পিটিশন যদি আপোনালোকে ইউনিভাৰ্সিটি বা ইন্টাৰ ইউনিভাৰ্সিটি লেভেলত খেলিছে অথবা প্লেয়াৰ্স ৰিপ্ৰেজেন্টেড দ্য ষ্টেট স্কুল ইন দ্য নেশনাল স্পৰ্টছ গেম ফৰ স্কুল বা আপোনালোকে যদি স্কুল লেভেলত খেলিছে প্লেয়াৰ্স এৱাৰ্ডেড নেশনাল এৱাৰ্ড ইন ফিজিক্যাল এফিচিয়েন্সি আন্ডাৰ নেশনাল ফিজিক্যাল এফিচিয়েন্সি ড্ৰাইভ বা আপোনালোকে যদি নেশনাল এৱাৰ্ড বা ফিজিক্যাল এফিচিয়েন্সিৰ কিবা নেশনাল এৱাৰ্ডত হেৰি পাইছে তেতিয়াহ'লে আপোনালোকে এইটোত মানে এইটো এইকাৰণে দিয়া হৈছে যেন আপোনালোকৰ যদি এক্সট্ৰা স্পৰ্ট কোৱালিফিকেশন কিবা থাকে তেতিয়াহ'লে আপোনালোকে সহজতে চাকৰিটোত জইন কৰিব পাৰিব তাৰ বাহিৰে আপোনালোকৰ ইয়াতে ফিজ এটা লাগিব ক্যাটাগৰী আপোনালোকৰ যদি জেনাৰেল OBC আৰু EWS হয় তেনেহ'লে 100 rupees এটা এপ্লিকেশন ফি দিব লাগিব আৰু যদি SC ST বা আপোনালোকে ফিমেল যদি হয় তেতিয়াহ'লে পেমেন্ট নালাগে ইয়াতে যেনেকৈ দেখা পাই আছে আপোনালোকে ষ্টাৰ্টিং ডেট 21 অক্টোবৰ পৰা চলি আছে আৰু লাষ্ট ডেট ইয়াতে দিয়া আছে 19 নৱেম্বৰ যদি আপোনালোকে এতিয়াও পোষ্টৰ কাৰণে এপ্লাই কৰা নাই এতিয়া আপোনালোকে এপ্লাই কৰি দিয়ক তে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিলো আশা কৰো আপোনালোকে ভিডিঅ'টো ভালে পাইছে যদি ভাল পাইছে প্লিজ আমাক এটা লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো ধন্যবাদ